এটা কমপ্লিট হৈ গ'ল, হ'বলৈ গৈ আছে 15 আগষ্ট। আন বছৰৰ দৰে এই বছৰো ভাৰত স্বাধীনতা দিৱস উলহ মালহেৰে সৰ্বভাৰতত চৰকাৰৰ পৰাকে আদি কৰি সকলো স্তৰতো এটা অবজাৰ্ভ কৰিবলৈ লয়, উদযাপন কৰিবলৈ অবজাৰ্ভ কৰিবলৈ লৈ আহিছে। কিন্তু আমি ACC KNC ইউথ ফ্ৰণ্টৰ পৰা আমাৰ ষ্টেজটো আমি ক'ব বিচাৰিছোঁ বা আমাৰ শ্লোগান এইটো যে যেহেতু আমি অট'নমাছ ষ্টেট বিচাৰি আছোঁ, তো আণ্ডাৰ দ্য প্ৰভিজন অফ 244 আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, সেই প্ৰভিজনটোৰ মতে আজি 40টা বছৰ আমি সংগ্ৰাম কৰিছোঁ, গণতান্ত্ৰিক আমি সংগ্ৰাম কৰি আহিছোঁ, কিন্তু আজিলৈকে ৰূপায়ণ কৰি দিয়া নাই। এইকাৰণে যদিও আমি স্বাধীন ভাৰত বুলি কৈ আছোঁ, কিন্তু আমাৰ ৰাইজৰ কাৰণে স্বাধীন ভাৰতীয় নাগৰিক হিচাপে আমাক এনেধৰণৰ ব্যৱহাৰ কৰা নাই। যিহেতুকে পাৰ্লিয়ামেণ্টৰ তেওঁলোকৰ কমিটমেণ্ট থকাৰ পিছতো আমাৰ 244 আৰ্টিকলটো আজিলৈকে ৰূপায়ণ কৰি দিয়া নাই। এইকাৰণে এই 80 সংখ্যক তথা 80 সংখ্যক ইণ্ডিপেণ্ডেন্স ডে স্বাধীন ভাৰতীয় যিটো 15 তাৰিখে যিটো পালন কৰিবলৈ গৈ আছে, সেইটো আমি উলহ মালহেৰে তেনে আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰা আদি কৰি তলৰ কনষ্টিটিউঞ্চি কমিটি, ডিষ্ট্ৰিক্ট কমিটি পৰ্যায়লৈকে আমি ৰূপায়ণ কৰিম, কিন্তু অবজাৰ্ভ কৰিম, কিন্তু তেনেধৰণে উলহ মালহেৰে আমি পালন কৰিবলৈ বাধ্য হৈছে। যিহেতুকে আমাক এটা স্বাধীন নাগৰিক হিচাপে চৰকাৰে আমাক ট্ৰিট কৰা নাই, ব্যৱহাৰ কৰা নাই। যিহেতুকে আমি এতিয়াও বৰ্তমান আমি এতিয়ালৈ ভুক্তভোগী, যে আমি পিছ পৰি আছোঁ, পিছ পৰি থকাটোৱে আমাক বিচাৰে আৰু বেকৱাৰ্ডনেছটো আমি বিচাৰে, মানে এন্ধাৰৰ মাজত ৰাখিবৰ কাৰণে এতিয়ালৈকে আমাক কৰি আছে চৰকাৰে, ইউনিয়ন গভৰ্ণমেণ্টে। সেইকাৰণে আমি আজি এই মিডিয়াৰ তথা এই প্ৰেছ মিট যোগেদি আপোনালোকৰ যোগেদি মই এইটা জনাব বিচাৰিছোঁ যে আমি এতিয়ালৈকে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এতিয়ালৈকে হোৱা নাই। এনেধৰণেহে এনেধৰণে আমাক ব্যৱহাৰ কৰিছে। সেইকাৰণে এই প্ৰেছ মিট যোগেদি আপোনালোকৰ হেৰিটো জনাইছোঁ।